guys, welcome back to my Sima Sika Assam YouTube channel. More channel to all the vlog will পুনৰবাৰ স্বাগতম জনাইছো। আজি মই দেখুৱাম মোৰ কেইজোপামান ফুলৰ পুলিৰ লগতে গাঁৱলীয়া কিছুমান শাক-পাচলি বনৌষধি যেনেদৰে নৰসিংহ, মছন্দৰী এইবিলাক আমাৰ ঘৰতে আছে, এইবিলাক দেখাম। সো এয়া হৈছে নৰসিংহ, কোমলীয়া পাত আছে, চাটনি বনাই খাবলৈ বহুতেই ভাল লাগে। এয়া নৰসিংহ কোমলীয়া পাত ওলাই গৈছে, চাটনি কৰি খাই থকা হৈছে। এইবিলাক আসলে খাব লাগে। আপোনালোকক আৰু এটা বস্তু দেখাম এতিয়া দেখাম চেংমৰা সকল চিনি পাই নে নাপায় নাজানো, যিসকলে চিনি পায় সেইসকলে কমেণ্ট এটা কৰি দিব। এয়া দেখিছোঁ চেংমৰা, এয়া কোমলীয়া ওলাইছে পাত, এইবিলাক খাই তাৰমানে। এইটো চেংমৰা দেখিছোঁ, আৰু চেংমৰা বুলি কয় এনেকুৱা মানে নলা বুলি কয়, এইটো এনেকুৱা নলা লাগে যে লাষ্টত চেংমৰা হৈছে। এইজোপা দেখিছোঁ চেংমৰা, এয়া আছে চেংমৰা দেখিলে। এইজোপাক কয় চেংমৰা। এইবাৰ দেখাম মচন্দৰীও আছে আমাৰ ঘৰত। চ' মচন্দৰী দেখাই দিছোঁ, পেটৰ কাৰণে বহুতেই ভাল মচন্দৰী। এতিয়া দেখাই দিম মচন্দৰী। এয়া দেখিছে সৰু সৰুকৈ এইবিলাক মচন্দৰী, এইবিলাক হৈছে মচন্দৰী, এনেকৈ লাগে। মই এজোপা ছিঙি দেখাই দিছোঁ। এইবিলাক হৈছে মচন্দৰীও আছে আমাৰ ঘৰত। মচন্দৰী চাটনি খাবলৈ বহুতেই ভাল লাগে, চাটনি কৰি খুন্দি খাব পাৰি, পেটৰ কাৰণে বহুত ভাল। আৰু মায়ে বুটলি থৈছিলে আজি ৰাতিপুৱা কচু শাক। এইবিলাক হৈছে কচু শাক, দেখিছে ৰ'দত অলপ শুকুৱাই থৈছিলে। ৰ'দত যদি এবাৰ অলপ দেৰি শুকুৱাই লয় নহয়, শুকুৱাই বনালে শাকখিনি নখজুৱাই, খজুৱাৰ সম্ভাৱনা নাথাকে, সেইটো কাৰণে শুকুৱাই লৈছিলে। এইবাৰ মই আপোনালোকক দেখাম মই ৰোৱা কেইজোপামান ফুলৰ পুলি। ফুলখিনি ইমান স্পেচিয়েল নহয়, ঘৰৰে ফুল, মাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ কেইজোপামান। চ' দেখাই দিম কি ফুল ৰুই থৈছোঁ মই। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ নেক্সট এটা ভিডিঅ'লৈ আহি আছোঁ। বাই বাই গাইজ।